মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, নিশ্চয় তোমালোকে থাম্বনেইল চাই গম পাইছা। আজি আলোচনাৰ বিষয়বস্তু হৈছে তোমালোকৰ অধ্যায় 10ৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। গতিকে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ তোমালোকে আগৰ শ্ৰেণী কক্ষবিলাকত আলোচনা কৰিছা। ক্লাছ 8তে হওক বা 9তে হওক 7তে হওক এই সম্পৰ্কে কিছু হ'লেও আভাস তোমালোকে পাইছিলা। এতিয়া পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণলৈ যোৱাৰ আগতে আমি কিছু কথা আমি আলোচনা কৰিব বিচাৰিছো যে আমি বস্তু এটা কিয় দেখা পাওঁ। আমি চকুৰে চালে বস্তু এটা আমি দেখা পাওঁ, নহয় জানো? কিন্তু আন্ধাৰ হৈ থাকিলে আমি চকু মেলি থাকিলেও বস্তু এটা আমি জানো দেখা পাওঁ? নিশ্চয় দেখা নাপাওঁ। আমি থকা ৰুমটো আন্ধাৰ হৈ থাকে, ৰুমটোত থকা বস্তুখিনি আমি দেখা পামনে? নিশ্চয় দেখা নাপাওঁ। কিন্তু যদি লাইটটো আমি অন কৰি দিওঁ বা তেনেকৈ আমি তেনেকুৱা পোহৰ পাব পৰা কেণ্ডেল এডালে হওক বা চাকি এটা যদি আমি জ্বলাই লওঁ, লেম্প এটা যদি আমি জ্বলাই লওঁ, তেতিয়াহ'লে আমি কি দেখোঁ? বস্তুবোৰ আমি দেখা পাওঁ। ইয়াৰ মূল কাৰণ কি বুলি ভাবিছা তোমালোকে? চোৱা, যেতিয়া আমি আন্ধাৰত থাকোঁ বস্তুটোত আমি দেখা নাপাওঁ, যেতিয়া পোহৰ হৈ যায় বস্তুটো দেখা পাওঁ। ইয়াৰ মূল কাৰণ হৈছে উৎসৰ পৰা যেতিয়া পোহৰ আহি কোনো এটা বস্তুত পৰে, বস্তুটোত পৰি পোহৰ ৰশ্মি প্ৰতিফলিত হয় আৰু সেই পোহৰ ৰশ্মি আমাৰ চকুত সোমায়। সেইকাৰণে আমি বস্তু এটা দেখা পাওঁ। কি ক'লো? পোহৰৰ চ'ৰ্চ মানে কি? আমি চাকি জ্বলাইছোঁ, লেম্প জ্বলাইছোঁ, সূৰ্যৰ পোহৰত দেখিছোঁ বা লাইট জ্বলাইছোঁ, এইখিনি হৈছে পোহৰৰ চ'ৰ্চ। গতিকে এই পোহৰৰ উৎসৰ পৰা পোহৰ আহি যেতিয়া কোনোবা এটা বস্তুত পৰে, মানে আপতিত ৰশ্মি, আমি যদি চাইণ্টিফিকেলি কওঁ তেতিয়াহ'লে কি হ'ব? আপতিত ৰশ্মি যদি কোনো এটা বস্তুত পৰি পেলাই কি হৈ যায়? বস্তুটোৰ পৰা সেই পোহৰ প্ৰতিফলিত হয় আৰু এই প্ৰতিফলিত পোহৰ বা ৰশ্মি আমাৰ চকুত সোমায়, তেতিয়া আমি বস্তুটো দেখা পাওঁ। তোমালোকৰ বুকতো ঠিক সেইটো কথাই দিয়া আছে। চোৱা, বস্তুৱে তাৰ পৃষ্ঠত আপতিত হোৱা পোহৰৰ ৰশ্মি প্ৰতিফলন কৰে আৰু সেই প্ৰতিফলিত ৰশ্মি আহি আমাৰ চকুত পৰে, সেইকাৰণে আমি বস্তু এটা আমি দেখা পাওঁ। তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে আমি কিয় বস্তু এটা আমি দেখা পাওঁ? আন্ধাৰত বস্তুটো আমি দেখা নাপাওঁ, কিন্তু পোহৰ কৰি দিলে ৰুমটোত আমি বস্তু এটা দেখা পাওঁ। কিয় দেখা পাওঁ? তোমালোকে এটা কথা মনত ৰাখিবা, বস্তুটো দেখা পোৱাৰ মূল কাৰণ হৈছে যেতিয়া উৎসৰ পৰা পোহৰ আহি আপতিত ৰশ্মি আহি বস্তু এটাত পৰে, বস্তুটোত পৰি কি হয়? সেই ৰশ্মি প্ৰতিফলিত হয় আৰু সেই প্ৰতিফলিত ৰশ্মি গৈ আমাৰ চকুত সোমায় আৰু আমাৰ চকুত সোমোৱাৰ বাবে আমি বস্তু এটা দেখা পাওঁ। ঠিক আছে? টান লাগিছে নেকি? নাই লগা ন? এই কুৱেশ্যনটো তোমালোকে মনত ৰাখিবা, কিয় আমি বস্তু এটা দেখা পাওঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰোঁ পোহৰৰ প্ৰতিফলন। পোহৰৰ প্ৰতিফলন মানে আমি কি বুজো? পোহৰৰ প্ৰতিফলন মানে হ'ল কোনো উৎসৰ পৰা পোহৰ আহি এটা মাধ্যমত ঠেকা খায়, সেই পোহৰৰ ৰশ্মিয়ে যদি দিশৰ সলনি কৰে, সিয়ে হৈছে প্ৰতিফলন। আমি যদি ডায়েগ্ৰামলি তাক বুজো, আমি ধৰি লওঁ এইটো এটা উৎস মানে আমি পোহৰৰ উৎস আমি ধৰি লওঁ সূৰ্যই ধৰিলোঁ। ইয়াৰ পৰা পোহৰ আহিছে, এই মাধ্যমত পৰিছে, পৰি পেলাই কি হৈছে? ইয়ালৈ গতি কৰিছে। গতিকে ইয়াৰ পৰা পোহৰ আহি এই মাধ্যমত পৰি ঠেকা খাই ইয়াৰ দিশৰ সলনি হৈছে, ইয়ে হৈছে পোহৰৰ প্ৰতিফলন। ঠিক আছে? এতিয়া পোহৰৰ প্ৰতিফলন বুলি ক'বলৈ যাওঁতে আমি এই অহা যিটো আমাৰ ৰশ্মি, আমি চাইণ্টিফিক টাৰ্ম যদি ইউজ কৰোঁ, তেতিয়াহ'লে ই হ'ব আপতিত ৰশ্মি। আপতিত ৰশ্মি, হয়নে? আৰু ইয়াত ঠেকা খাই এই দিশৰ সলনি হৈছে, নহয় জানো? দিশৰ সলনি হোৱা ৰশ্মিক কি বুলি কোৱা হয়? প্ৰতিফলিত ৰশ্মি। প্ৰতিফলিত ৰশ্মি, হয়নে? পোহৰৰ প্ৰতিফলন বুজি পালোঁ। পোহৰৰ প্ৰতিফলন মানে আমি কি বুজিম? একদম মুখস্থ কৰিব নালাগে, চিম্পলি আমি কথাখিনি জানিলেই হ'ল। পোহৰৰ প্ৰতিফলন বুলি ক'লে আমি যদি কোনো উৎসৰ পৰা পোহৰ আহি কোনো মাধ্যমত পৰি বা ঠেকা খায় তাৰ দিশৰ সলনি হয়, সি হৈছে পোহৰৰ প্ৰতিফলন। এতিয়া পোহৰৰ প্ৰতিফলন বুলি কওঁতে আমি আগৰ শ্ৰেণীবিলাকতো আমি আলোচনা কৰিছিলোঁ পোহৰৰ প্ৰতিফলনৰ দুটা সূত্ৰ, নহয় জানো? সূত্ৰ দুটা আমাৰ পৰীক্ষাত প্ৰায় আহি থাকে। গতিকে আমি ইয়াৰ পৰাই লিখিব পাৰিম পোহৰৰ সূত্ৰটো। আমি এতিয়া কি পালোঁ? এই যিটো পোহৰ ৰশ্মি আহিছে, এই অহা ৰশ্মি কি বুলি কৈছোঁ? আপতিত ৰশ্মি। আৰু ইয়াত ঠেকা খাই পেলাই দিশৰ সলনি হোৱা ৰশ্মি প্ৰতিফলিত ৰশ্মি বুলি কৈছোঁ। ঠিক আছে? আমি পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা দিবলৈ যাওঁতে ইয়াতে আমি এডাল লম্ব আঁকি ল'লোঁ, নহয়নে? লম্ব আঁকি ল'লোঁ।
এইডালক কোৱা হয় অভিলম্ব। অভিলম্ব ঠিক আছে, তোমালোকে এনেকৈ আঁকি ল'বা। এতিয়া আমাক যদি কয় পোহৰৰ প্ৰতিফলনৰ সূত্ৰ এটা লিখা, আমি কি লিখিম? এইটো হৈ গ'ল আপতিত ৰশ্মি, ইয়াক আপতন কোণ বুলি কোৱা হয়, আই বুলি বুজোৱা হয়, আৰু এইটো হৈছে প্ৰতিফলন কোণ আৰ। এই অভিলম্বডাল আঁকি দিলোঁ আমি দুটা ভাগত ভাগ কৰি দিলোঁ এই কোণটোক, মানে এইটো হৈছে আপতন কোণ আৰু এইটো হৈছে প্ৰতিফলন কোণ। এতিয়া তোমালোকে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ এটা লিখিব পাৰিবা যে আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সদায় সমান হয়। কি লিখিম আমি? যে আমি লিখিম যে কোণ আই ইকুৱেল টু কোণ আৰ, মানে আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সদায় সমান হয়। 2 নম্বৰতে আমি লিখিব পাৰিম, ইয়াৰ পৰা লিখিব পাৰিম, চোৱা আমি ডায়েগ্ৰামটোৰ পৰা লিখিব পাৰিম আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দু, এইটোক কোৱা হয় আপতন বিন্দু, ইয়াক কোৱা হয় আপতন বিন্দু, হয়নে? এতিয়া তোমালোকে লিখিব লাগিব 1 নম্বৰটো আমি পাই গ'লোঁ আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সমান হয়। 2 নম্বৰতে আমি লিখিম আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দু টনা, এইটো আপতন বিন্দু টনা অভিলম্ব সদায় একে সমতলত থাকে। আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দু টনা অভিলম্ব সদায় একে সমতলতে থাকে। তোমালোকক পোহৰৰ প্ৰতিফলন মানে কি বুজিলোঁ আমি, আৰু পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা খুব সহজভাৱে দেখা দিছোঁ, তোমালোকে মন কৰিবা। আকৌ এবাৰ কৈ দিছোঁ, পোহৰৰ প্ৰতিফলন মানে হৈছে কোনো উৎসৰ পৰা পোহৰ আহি এটা মাধ্যমত পৰি সেই পোহৰৰ ৰশ্মিৰ দিশৰ সলনি হোৱাকে আমি প্ৰতিফলন বুলি কওঁ। পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা হৈছে আপতন কোণ আই আৰু প্ৰতিফলন কোণ আৰৰ মান সমান, আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দু টনা অভিলম্ব সদায় একেটা সমতলতে বা একেই সমতলতে থাকে। এই দুটা হৈছে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ। ঠিক আছে, ইয়াৰ পাছৰখিনি আমি পঢ়িম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকো খুব সহজে কথাখিনি জানিব পাৰে। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই।